নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তৰ আছে এটি খুবেই ভাল খবৰ। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগত অংগৰাগ পাপন মহন্তক ভাল পোৱাসকলে এই ভিডিঅ'টো লাইক এটা কৰি ল'ব। তেন্তে বলক দেৰি নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, মৰমৰ কণ্ঠশিল্পী পাপন মহন্তৰ আজি 19তম বিবাহ বাৰ্ষিকী। সুখে দুখে শ্বেতা মহন্তৰ সৈতে কণ্ঠশিল্পী পাপন মহন্তই পাৰ কৰিলে 19টাকৈ বসন্ত। বন্ধুসকল, মৰমৰ কণ্ঠশিল্পীগৰাকীৰ আজিৰ এই শুভক্ষণত আপোনালোকেও জনাওক কমেণ্টৰ জৰিয়তে শুভেচ্ছা। আৰু শেষত আমাৰ তৰফৰ পৰাও মৰমৰ কণ্ঠশিল্পী পাপন মহন্তলৈ জনাইছোঁ 19তম বিবাহবাৰ্ষিকীৰ অযুত শুভেচ্ছা। আৰু ভিডিঅ'টো চাই ভাল পোৱাসকলে লাইক এটা কৰি দিব আৰু লগতে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।